বহা। স্যার মোৰ ভনীজনী ঠিক হ'বনে স্যাৰ? স্যাৰ মই আপোনাক হাত জোৰ কৰি কৈছোঁ, আপুনি যেনেকৈ পাৰে তেনেকৈ মোৰ ভনীজনী ঠিক কৰি দিয়ক স্যাৰ, প্লিজ স্যাৰ। ভাইটি, তুমি ধৈৰ্য ধৰা, তাইক ঠিক কৰিবলৈ আমি চেষ্টা কৰিম। এক্সিডেণ্টত তাই মূৰত আঘাত পাইছে, তাইক অপাৰেশ্যন কৰিব লাগিব, নহ'লে নাই ছাৰ, মই তাইৰ কাৰণে যি কৰিব লাগে তাকেই কৰিম। তাইক ভাল কৰি দিয়ক ছাৰ, প্লিজ ছাৰ, তাইক ভাল কৰি দিয়ক। ঠিক আছে, তুমি টকাখিনি যোগাৰ কৰা। আমি $2 লাখ লাগিব? মই এতিয়া কি কৰোঁ? ইমানবোৰ টকা ক'ৰ পৰা আনো? হে ভগৱান, তুমি কিবা এটা ৰাস্তা দেখুৱাই দিয়া ভগৱান। মই এতিয়া কি কৰোঁ ভগৱান? কিবা এটা উপায় দিয়া প্লিজ। কি হ'ল? তুমি টকাখিনি যোগাৰ কৰিব নোৱাৰিবানে? তেতিয়াহ'লে আমি অপাৰেশ্যনটো বন্ধ কৰি দিওঁ। নাই ছাৰ, তাইৰ অপাৰেশ্যনটো আৰম্ভ কৰি দিয়ক। মই টকাখিনি লৈ আহি আছোঁ। ঠিক আছে, তুমি যিমান সোনকালে পাৰা কেছ কাউণ্টাৰত টকাখিনি জমা দিয়া, নহ'লে আমি পিছত একো কৰিব নোৱাৰিম। ঠিক আছে ছাৰ, মই এতিয়াই টকাখিনি লৈ আহি আছোঁ। আপোনালোকে অপাৰেশ্যনটো আৰম্ভ কৰি দিয়ক ছাৰ। মই এতিয়া কি কৰোঁ? মই এতিয়া কাৰ ওচৰত সহায় বিচাৰি যাম? হে ভগৱান, তুমি মোক কিবা এটা পথ দেখুৱাই দিয়া ভগৱান। মোৰ ভনীজনীক বচোৱা, তাইৰ বাহিৰে মোৰ কোনো নাই। বিক্ৰমক ফোন কৰি চাওঁ। হেল্ল', মই ৰক্তিমে কৈছোঁ। বিক্ৰম, মোক এটা হেল্প লাগিছিল ভাই। তোক মই লগ কৰি কৈ আছোঁ, তই এতিয়াই মোক লগ কৰ। ঠিক আছে। ঠিক আছে, মই গৈ আছোঁ। ৰক্তিম, তই ইয়াত? প্ৰিয়া, তই? মই। আজি ইমান দিন হ'ল তোৰ মোলৈ এবাৰো মনত নপৰিল? দিনে ৰাতিয়ে মই কেৱল তোৰ কথাই ভাবি থাকোঁ। আৰু মই তোক ফোন মাৰিলে তোৰ ফোনটো নালাগে। তই মোৰ দেউতাৰ ফুলৰ কাৰণে মোক পাহৰি গৈছ? নাই প্ৰিয়া, মই তোক পাহৰি যোৱা নাই। সমস্যাৰ লগত যুঁজি মই ভাগৰি পৰিছোঁ। এতিয়া কি কৰোঁ কি নকৰোঁ একো উপায় নোপোৱা হৈছোঁ। এইফালে মেডিকেলত কোন আছে? কাৰ কি হৈছে ক? মেডিকেলত মোৰ ভনীজনী। তই নাকান্দিবিচোন।
তই চিন্তা নকৰিবি মই তোৰ লগত আছো নহয় ভালদৰে কচোন কাৰ কি হৈছে মই তোক সকলো কম কিন্তু পিছত এতিয়া মোৰ দেৰি হৈছে মই যাওঁ তই মোক বেয়া পাই নাথাকিবি ৰক্তিম ৰক্তিম ৰচোন কথাটো কৈ যা ৰক্তিম 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 সি বাৰু কি কৈ গ'ল তাৰ ভনীয়েকটো কেইবাবছৰ আগতে ঢুকাইছিল তেন্তে সি কাৰ কথা ক'লে বিক্ৰম ৰক্তিম কি হ'ল তোৰ তই ইমান টেনশ্যনত আছা যে মোক 2 লাখ টকা লাগিছিল 2 লাখ টকা কিন্তু কিয় মোৰ ভনীজনী বচোৱাবলৈ ৰক্তিম তই এইবোৰ কি কৈছা তোৰ ভণ্টিটো মৃত্যু হৈছে আৰু মই জনাততো তোৰ ভণ্টি এজনী আছিল বিক্ৰম মই তোক সেইবোৰ পিছত কম এতিয়া ক তই মোক সহায় কৰিব পাৰিবিনে ভাই ৰক্তিম এইটো চনত মোৰ একেবাৰে বিজনেছ বেয়া তইতো জানাই সেইখন বিজনেছেৰে মই ঘৰখন চলাই আছোঁ আৰু তোক 2 লাখ টকা লাগে মইতো তোক 2 লাখ টকাৰে সহায় কৰিব নোৱাৰিম কিন্তু 5-10 হাজাৰ হ'লে সহায় কৰিব পাৰিম 5,000 টকাৰে কি হ'ব ৰক্তিম তই ভালদৰে কচোন কাৰ কি হৈছে কিজানি মই ভাল এটা উপায় দিব পাৰোঁ শুন তেনেহ'লে তাৰমানে তোৰ বনাই লোৱা ভণ্টি বিক্ৰম তাই মোৰ বনাই লোৱা ভণ্টি কিন্তু তাইৰ চকুত মই মোৰ মৰমক পাওঁ লাগিলে মই তাইৰ কাৰণে সকলো বিক্ৰী কৰি দিম ঘৰ মাটি বাৰী যি আছে মোৰ সকলো বিক্ৰী কৰি দিম তথাপিও মই তাইক একো হ'বলৈ নিদিওঁ তই মোক কিবা এটা উপায় দে ভাই কিবা এটা উপায় দে ৰক্তিম তই পাগল হৈছা নেকি তই অচিনাকি ছোৱালী এজনীৰ কাৰণে সকলো সম্পত্তি বিক্ৰী কৰিব ওলাইছা আৰু তোৰ লগতো তাইৰ কোনো তেজৰ সম্পৰ্ক নাই তেজৰ সম্পৰ্ক থকা মানুহকে বিশ্বাস কৰিব নোৱাৰি তই এজনী অচিনাকি ছোৱালীৰ কাৰণে বিক্ৰম মানুহৰ তেজৰ সম্পৰ্কতকৈ মনৰ সম্পৰ্ক বহুত বেছি ডাঙৰ সহায় কৰিব নোৱাৰা নালাগে কৰিব এনেকৈ বেলেগৰ বেয়া চিন্তা নকৰিবি আৰু তাইৰ জাগাত যদি তোৰ ভনী হ'লহেঁতেন তই কি কৰিলে হয় হ'ব বুজি পাইছো নালাগে তই মোক সহায় কৰিব আহিছো ৰক্তিম সৰি ভাই তোক মই এনেকৈ ক'ব নালাগিছিল এজন মানুহ আছে তোক হয়তো তেখেতে সহায় কৰিব পাৰে কোন মানুহ ৰুদ্ৰ প্ৰতাপ চলিহা কি ৰুদ্ৰ প্ৰতাপ চলিহা মানে সেই ৰকীৰ দেউতাক দুৱাৰ খোলা আছে ছাৰ তই ইয়াত হয় ছাৰ মই আপোনাৰ ওচৰত
এটা সহায় বিচাৰি আহিছোঁ প্লিজ মানা নকৰিব সহায় কি সহায় কৰিব লাগে তোক মোৰ ভনীজনীৰ এক্সিডেণ্ট হৈছে ছাৰ তাইৰ অপাৰেশ্যনৰ কাৰণে 2 লাখ টকা লাগে প্লিজ মানা নকৰিব ছাৰ তাইৰ অপাৰেশ্যন নকৰালে হয়তো তাই প্লিজ ছাৰ প্লিজ এইখিনি সহায় কৰক ছাৰ 2 লাখ টকা 2 লাখ টকা কি এনেই আছে নেকি আৰু তই মোৰ ল'ৰাৰ গাত দিছিলি নহয় তোক মই সহায় কৰিব লাগে মই সহায় কৰিম তোক নাই ছাৰ আপুনি তেনেকৈ নক'ব ছাৰ মই আপোনাৰ ভৰি ধৰিছোঁ ছাৰ মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিয়ক ছাৰ লাগিলে মোৰ সকলো সা সম্পত্তি আপোনাৰ নামত লিখি দিম ছাৰ মোক 2 লাখ টকা দিয়ক মোৰ ভনীজনীক বচাওক ছাৰ তাই কিবা এটা হ'ল তাইক বচাওক ছাৰ তাইৰ অবিহনে মোৰ কোনো নাই ছাৰ প্লিজ ছাৰ প্লিজ ঠিক আছে মই তোক 2 লাখ টকা দিম কিন্তু এটা চৰ্ত আছে চৰ্ত 1 সপ্তাহত যদি টকাটো ঘূৰাই দিব নোৱাৰ তেনেহ'লে তই ঘৰ এৰি গুচি যাব লাগিব হ'ব ছাৰ আপুনি যেনেকৈ বিচাৰে মই তেনেকৈ কৰিম ঠিক আছে 2খন দলিল পাত লৈ আহিবি তাত চহী কৰিবি আৰু টকাখিনি তই লৈ যাবি মনত ৰাখিবি 1 সপ্তাহ মাত্ৰ হ'ব ছাৰ আপোনাৰ এই উপকাৰ মই কেতিয়াও নাপাহৰোঁ মই দলিল পাত লৈ আহোঁ ছাৰ হে ঈশ্বৰ কি নিয়তিৰ খেল যিটো কাম মই কৰিম বুলি ভাবিছিলোঁ আজি সহজতে আহি মোৰ ওচৰত ধৰা পৰিল তৰা উঠিলি নে দাদা আহিছে নিশ্চয় কিবা খোৱাবলৈ আহিছে মই শুই থকাই ভাল নাই মই শুই আছো কি কৰিম তৰা ঐ তৰা আৰে তাই এতিয়ালৈ উঠিবৰে হোৱা নাই তৰা ঐ উঠচোন মই শুই আছো চাহ আনিছো চাহখিনি খাই ল মই নেখাওঁ চাহ উঠিবলৈ কৈছো নে উঠ মই শুই আছিলো তোক কোনে ডিষ্টাৰ্ব কৰিব দিছে তাৰ মানে তই টোপনি মাৰি থকা নাছিলি অভিনয় কৰি আছিলি হা এইখিনি খা নহলে কেনেকৈ ভাল পাবি খা আৰু কন মিছা নকবি এইখিনি খা তেতিয়াহে ভাল পাবি চাইকেল চলাব পৰা হবি সঁচাই আৰু অলপ খাই ল মোক চাহৰ লগত দিব নালাগে এনাই সুধাই দে কি হ'ল বিস্কুটখন কামুৰোতে দাঁতটো বিষাইছে দাঁতটো ভাঙিয়ে গ'ল চাগে কি বিস্কুট খাওঁতে দাঁত ভাঙিব মিছা কথা কবলৈ আহিছা মাৰ দিম আৰে নাকান্দিবিচোন মই এনেহে কৈছো নামাৰো ঠিক আছে ঠিক আছে অলপ খাই ল তোৰ লগত আজি কি হব নহয় ৰক্তিম কোন ৰব গৈ আছো তই জিৰণি ল মই আহি আছো
ৰক্তিম ঐ ৰক্তিম ওলা বাহিৰত কোন হাই ফ্ৰেণ্ডছ আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব বহুত কষ্টৰে ভিডিঅ'টো বনাইছোঁ সো তাৰ মাজতে ফুল কুটি থকাটো স্বাভাৱিক আমিও শিকি আছোঁ আপোনালোকৰ পৰাই দেহা পৰামৰ্শবিলাক লৈ আমি আগলৈ আগবাঢ়ি যাবলৈ কিছু প্ৰয়াস কৰিছোঁ সো যদি কিবা ভিডিঅ'টোত ভুল ভ্ৰান্তি পাইছে তেনেহ'লে আপোনালোকৰ নিজৰ সন্তান বুলি আমাক দেখুৱাই দিব আগলৈ যাতে আমি ইয়াতকৈ ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ পাৰোঁ সো যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু পোন প্ৰথমতে আপুনি ভিডিঅ'টো চাবলৈ হ'লে নটিফিকেশ্যন বেলটো দবাই ৰাখিব আৰু মোৰ লিটল ষ্টাৰ এমএছ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মাইনাৰ চেনেলটো আপোনালোকে চাব ভাল ভাল টপিক দিয়ে ভাল ভাল ভিডিঅ' দিয়ে সো আশা কৰিছোঁ আমাৰ আছাম ষ্টাৰক যেনেকৈ মৰম দিছে লিটল ষ্টাৰ এমএছকো তেনেকৈ মৰম দিব বুলি আৰু লগতে আমাক কমেণ্ট কৰি জনাব এতিয়া আমাৰ ৰক্তিম আৰু তৰা কলৈ যাব সিহঁতে কাৰোবাৰ সহায় পাব নে নাপাব নে কি হ'ব সেইটো আপোনালোকে আমাক জনাবচোন কি হ'ব পাৰে বা যদি নেক্সট পাৰ্ট 2 লাগে আমাক কমেণ্ট কৰি ক'ব যদি ভাল পাইছে সো আজিলৈ এৰিছোঁ থেংক ইউ বাই বাই জয়